সমূহ ৰাইজক আমি ধৈৰ্য সহকাৰে অংশগ্ৰহণ কৰি থাকিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মনোজ ৰাভা ইতিমধ্যে আমাৰ মঞ্চত ক্ষমা কৰিব আমাৰ ইয়াত উপস্থিত হৈছেহি। সেয়েহে সমূহ ৰাইজক আমি ধৈৰ্য সহকাৰে আমাৰ মঞ্চ উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া মঞ্চত দ্য ষ্ট্ৰিংছ ডেন্স ক্ৰু সোনাপুৰ। Good morning guys. Good night চনৰ পিছত 1924 চনৰ 22 ডিচেম্বৰৰ দৰং জিলাৰ গহপুৰ বৰংবাৰীত কৃষ্ণকান্ত বৰুৱা আৰু গণেশ্বৰী বৰুৱা ঘৰত জন্ম ল'লে অসমৰ বীৰঙ্গনা কনকলতা। ইংৰাজৰ কবলৰ পৰা স্বাধীন কৰাৰ উদ্দেশ্যত আন্দোলনত জঁপিয়াই পৰিছিল বীৰাংগনা কনকলতা। কিমান আৰু সহি